কবিতাৰ শিৰোনাম আজি স্বাৰ্থ মানেই কালিলৈ তেজ। কবি আৰু আবৃত্তি সমুদ্ৰ ভৈৰৱ। শৈশৱৰ সেই প্ৰিয় তৰাটিৰ অৱস্থান এতিয়া মই পাহৰিলোঁ কোনটো পথাৰৰ আলিৰ দাঁতিত চেচু বিচাৰি পাইছিলোঁ। শৈশৱত প্ৰাৰ্থনাবোৰ আছিল একোটি ভয়ৰ গান। ভয় ৰূপান্তৰিত হ'ল স্বাৰ্থলৈ। প্ৰিয় বস্তুবোৰ বাসনা হৈ পৰিল। শৈশৱত বগী জামুকটিৰ ভিতৰত একোটি দিনৰ তৰা আছিল। এতিয়া বীজবোৰ পচাবলৈ ধৰিলোঁ। অকণমান ফটা পেণ্ট এটি পিন্ধিবলৈ লাজ কৰি এতিয়া আমি সভ্যতা শিকিলোঁ। যাক জলাঞ্জলি দিলোঁ সেয়া ত্যাগ আছিল নে আছিল মূৰ্খামি, এবাৰো উভতি নেভাবিলোঁ। স্বাধীনতা কি স্বাৰ্থৰ বাবে? বিবেকৰ পুখুৰী খান্দিবলৈ কিহৰ ইমান এলাহ? আজি স্বাৰ্থ মানেই কালিলৈ তেজ। এতিয়া প্ৰাৰ্থনাবোৰ প্ৰকৃতাৰ্থত ভেজাল। এতিয়া হিয়াৰ হেঁপাহবোৰো দেশ দেশকৈ নেজাল।